Hello, welcome to my YouTube channel guys. মই প্ৰভা নায়ক আৰু যেহেতু দিৱালী আহি পাইছে আৰু দিৱালী আহি পাইছে যদিও আজি আমি ঘৰ সফা কৰিম আৰু এটা হৈছে মৰ্নিং সো গুড মৰ্নিং সকলোকে আৰু আজি মৰ্নিংৰ ব্ৰেকফাষ্ট ৰেচিপি এটা হেলদি ৰেচিপি এটা আজি লগতে বনাম আহক আৰু কালি মই যেহেতু কাপোৰ ধুইছিলো সেই কাপোৰ কেইটা মই ওপৰৰ পৰা লৈ আহোঁ তাৰপিছত কাপোৰ কেইটা ওপৰৰ পৰা লৈ আহোঁ বহুত গৰমো আজি বাপৰে বাপ ইমান গৰম কি হ'ব আজি বজাৰো যাবলৈ আছে মেলিছো বহুত গৰমো ইমান গৰম নহয় আজি বাপৰে ইমান ৰ'দ ওলাইছে দিৱালীৰ ঘৰ চাফা কৰিবলৈ আছে দিৱালীৰ বজাৰকেইটাও কৰিবলৈ আছে আজি ভাবিছোঁ এটা ৰুম মেকঅভাৰৰ ভিডিঅ' এটা আপলোড কৰিম বুলি চাবচোন মই ৰুম মেকঅভাৰ কৰিম কেনেকুৱা লাগিব আপোনালোকে মোক জনাব পাৰিছোনে নাই জনাব হ'লে আইঅ ইমান গধুৰ গধুৰ বেডশ্বীটো বাবা দেখিবই নোৱাৰোঁ আইঅ ইমান ইনচাইড বেডশ্বীটবিলাক মই ধৰিবলৈ নোৱাৰোঁ বহুত ভাগৰ লাগে বেডশ্বীটটো মই আৰু ধুবও নোৱাৰোঁ কি যে হ'ব আৰু দেই দিৱালীৰ লাইট চাইটো লগাবলৈ আছে হৈ গ'ল গাইজ কাপোৰ লৈ ল'লোঁ আই বহুত গৰম আছে আমাৰ চৌহদৰ ওপৰৰ পৰা এয়া ডিব্ৰুগড় টিভি চেণ্টাৰ গৰম উঠিছে বহুত গৰম দিৱালীৰ লাইট চাইট লগাবলৈ আছে আজি পতাকা কিনিব লাগিব আমাৰ সৰু পোৱালিটো পতাকা চতাকা এইবিলাক বৰ ভাল পায় কোনোবা বজালে বৰ দেখি ভাল পায় শুনি ভাল পায় বৰ মস্তি কৰে আমাৰ পোৱালিৰ এইটো বাৰ প্ৰথম দিৱালী হ'ব প্ৰথম জাপিম অলপ আৰামছে জাপিম আই গৰম উঠিছে বাপৰে বাপ ইমান গৰম কি হ'ব আজি দিৱালী ইমান গৰম কি হ'ব ব্ৰাছটো কৰিলোঁ আজি ব্ৰেকফাষ্ট মই এটা হেল্ডি ৰেচিপি বনাম বুলি ভাবিছোঁ আৰু সেই ৰেচিপিটো মই শ্বেয়াৰ কৰিম নকৰা নহয় শ্বেয়াৰ কৰিম চাবচোন মোৰ হেল্ডি ৰেচিপিটো কেনেকুৱা লাগিব ক'ব জনাব কমেণ্টত জনাব ৰ'দ খিৰিকী খুলিবলৈ মন নাই যোৱা নুখুলিলেতো উপায় নাই ৰ'দ নোসোমালেও ভাল নহয় মই ওলাই লওঁ বস্তুকেইটা যেতিয়া বস্তুটো দৰকাৰ হয় নহয় তেতিয়া মানুহে বস্তুটো বিচাৰি নাপায় এইটো আপোনালোকৰ লগতো হয় না অকল মোৰ লগতে জনাবচোন কমেণ্টত মই কিন্তু যেতিয়া বস্তু দৰকাৰ লাগে সেই সময়ত কিন্তু মই বিচাৰি নাপাওঁ হৈয়ে থাকে মোৰ লগত এনেকুৱা হৈয়ে থাকে
সো গাইজ মই ইয়াতে পেন পাতি লৈছোঁ আৰু ইয়াতে মই 2 গ্লাছ পানী দি দিম। দুই গ্লাছ পানী দিয়াৰ পাছত মই অলপ ইয়াতে উবাল আহিবলৈ দিম, অলপ উতলিব। অলপ উতলিলে তাৰ পাছতে ওটছখিনি দিলে অলপ ভাল হয়, নহ'লে পনীয়া পনীয়া লাগিব। অলপ উতলিবলৈ দিম, এই ওটছখিনি অকণ ভালকৈ ঠিক হ'বলৈ দিম। মই ওটছ দিছোঁ ইয়াতে 1.5 দিছোঁ। আপোনালোকে নিজৰ জোখৰ মতে বনাই ল'ব। তাৰপিছতে মই লৰাই দিম, অলপ ভালদৰে লৰাই দিব। অলপ ঠিক হ'বলৈ লৈছে। অলপ ঠিক হৈ যোৱাৰ পাছত মই ইয়াতে দি দিম চেনি। আপোনালোকে গুড় দিলে গুড় দিব পাৰে, মোৰ চেনি ভাল লাগে সেইটো কাৰণে মই অলপ চেনি দি দিম। মই চেনি দিম মোৰ জোখত, মই বেছি মিঠা নাখাওঁ সেইটো কাৰণে মই 2 চামুচকৈ দিম। বেছি মিঠা এনেও মই অলপ ফ্ৰুটছ মিক্স কৰিম, সেইটো কাৰণে বেছি মিঠা নিদিলেও হ'ব। ভালদৰে লৰাই দিব। গুড় দিলে খাবলৈ অলপ বেছি টেষ্টি লাগে আৰু গুড় দি খালে বেছি ভাল লাগে। খাই চাব গুড় দি কিনে, বা চেনি দিও খাব পাৰি, চেনি দিও খাই চাব পাৰে। ভালদৰে লৰাই দিব। দেখিছে কিমান ঠিক হৈছে, দেখিবলৈ ধুনীয়া হৈছে আৰু বহুত ছফ্ট, আৰু যোনে বেমাৰী হৈ থাকিলেও এইটো খাবলৈ বহুত ভাল হয়। অকল গিলি দিবহে লাগে, ধুনীয়াকৈ গিলি দিব পাৰি। তাৰ পাছতে মই ইয়াতে দি দিম গাখীৰ দি দিম। গাখীৰ দি দিম মই হাফ গ্লাছে দিছোঁ আৰু আপোনালোকে নিজৰ মতে দিব, বেছিকৈ দিলেও একো নহয়। মই ইয়াতে ক্ৰীম দিম লাষ্টত, সেইটো কাৰণে মই অলপ কমকৈ দিছোঁ গাখীৰ। অলপ ভালদৰে লৰাই দিম। দেখিছোঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ। বহুত ধুনীয়া লাগিছে দেখিবলৈ। হৈ গৈছে ওটছ, হৈ গৈছে অলৰেডি এইটো, আৰু অলপ লৰাই দিম। ৱাও, দেখিবলৈ ইমান ধুনীয়া লাগিছে। হয়নে? কমেণ্ট কৰি জনাব ভাল লাগিছে নে নাই লগা, আৰু ৰেচিপিটো কেনেকুৱা লাগিছে। আপোনালোকেও বনাই কিনে খাব এইটো ৰেচিপি, আৰু বহুত ধুনীয়া হয়। হেল্ডি ব্ৰেকফাষ্ট হয় এইটো, বহুত ধুনীয়া লাগে খাই কিনে, আৰু আপোনালোকেও বনাই খাই চাব, বহুত ধুনীয়া লাগে এইটো খাবলৈ, আৰু বহুত ইজিও হয়, বহুত ইজি হয়। তাৰ পাছতে মই ইয়াত দি দিম, মোৰ লগত আছে এতিয়া ক'ব গ'লে মোৰ লগত আছে ৰেড গ্ৰেপছটো আছে মোৰ লগত, সেইটো কাৰণে মই ইয়াতে ৰেড গ্ৰেপছটো দি দিম আৰু বানানা দি দিম লগতে। ৰেড গ্ৰেপছটো খাই মোৰ বহুত ভাল লাগে, অলপ মানে সেই টেঙা টেঙা সেনেকুৱা মোৰ নালাগে, সেইটো কাৰণে অলপ ভাল লাগে খাবলৈ, অলপ মিঠা মিঠা লাগে। নহ'লে এতিয়া বজাৰত যিহে আঙুৰ আহিছে, অলপ টেঙা টেঙা লাগে খাবলৈ, সেইটো কাৰণে ৰেড গ্ৰেপছটো খাব পাৰি এতিয়া, মিঠা হয়। আৰু এনেদৰে মই কল আৰু গ্ৰেপছ কাটি লৈছোঁ, আৰু ধুনীয়াকৈ মই এনেকৈ ওপৰত দি দিম। ধুনীয়া লাগিছে নহয় দেখি কিনে যিমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই ধুনীয়া হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ইজি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, এতিয়া খাব পাৰি আৰু ধুনীয়াকৈ।
মই এতিয়া সাৰ্ভ কৰি লম মই নিজৰ হিচাপত লৈ লওঁ দেখিবলৈও ধুনীয়া আৰু খাবলৈও ধুনীয়া আৰু লাষ্টত মই ফ্ৰেছ আমুল ক্ৰীম দি দিম আমুল ক্ৰীম দিলে অলপ বেছি ধুনীয়া লাগে ক্ৰীমি ক্ৰীমি লাগে খাবলৈ বহুত ভাল লাগে আমুল ক্ৰীম দি খাই চাব বহুত ধুনীয়া হয় সো গাইস ব্ৰেকফাষ্ট মোৰ ৰেডি হৈ গৈছে চাব পাৰে পুৰা ক্ৰীমি ক্ৰীমি হৈ আছে দেখিবলৈ টেষ্টি কিন্তু খাবলৈ তাতছে বেছি টেষ্টি বনাই চাব এবাৰ আৰু খাই চাব বহুত টেষ্টি আছে আৰু হেলদিও হয় এবাৰ বনাই চাবচোন দেই আৰু ক'ব ইমান টেষ্টি হয় নহয় আৰু মেইন হেলদি হৈছে সেইটো কাৰণে বেছি ভাল হয় তাতকৈ ভাল বহুত ইজি হয় আৰু বহুত জলদি হৈ যায় ইমান মাথা মাৰিবলৈ নালাগে ইমান পটককৈ হৈ যায় আৰু কেতিয়াবা সময় নাথাকিলে মানে বহুত সোনকালে বনাই কিনে খাই কিনে যাব পাৰি ক'ৰবাত যাব থাকিলে আৰু লগতে যদি ফ্ৰুটছ দি দিয়ে বেছি ভাল লাগে মই চেনি দি কিনে খাইছোঁ আপোনালোকে পাৰিলে গুড় দি খালে বেছি ভাল লাগে মই চেনি দি খাইছোঁ ঠিক আছে গাইজ মই খাই লওঁ তাৰপিছত ফ্ৰেছ হৈ মোৰ এনেও বজাৰ যাবলৈ আছে আজি দিৱালীৰ কেইটামান বজাৰ কৰিবলৈ আছে সেই বজাৰকেইটা কৰিব লাগিব কিন্তু ৰ'দটো বহুত দিছে উপায়ো নাই যাবতো লাগিবই দিৱালীও আহি পাই গ'ল আমাৰ দুখী আত্মাই কেমেৰাত আহিবলৈ বৰ লাজ কৰে আৰু এতিয়া আমি বজাৰ আহিছোঁ আৰু বজাৰত আহি কিনে ভাবিছোঁ কেইটামান কাৰ্টেন লৈ যাওঁ কাৰ্টেনকেইটা অলপ পুৰণা হৈ গৈছেতো অলপ দিৱালী আহিলে অলপ নতুন নতুন লাগিব লাগে অকণ ক্লিন থাকিলে ৰুমকেইটা ভাল লাগে দেখিবলৈ সেইটো কাৰণে কেইটামান বজাৰ কৰি লওঁ মানে কাৰ্টেন কেইটামান লৈ লওঁ আৰু অলপ ৰুমটো অলপ ধুনীয়াকৈ সজাওঁ আৰু আমাৰ দুখী আত্মাই কেমেৰাত আহিলে বৰ লাজ কৰিছে তথাপিও লৈ লৈছোঁ বেছিকৈ নেদেখাওঁ বাৰু আজিৰ ব্লগটো ইমানটোৱে আছিলে আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব